BPF বেংগলী সেলৰ কোকৰাঝাৰ পাৰ্লামেণ্টৰ গোটেই নেতাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে আৰু ইয়াৰ ফলত ভাৰতীয় জনতা পাৰ্টি মজবুত হৈছে আৰু ভাৰতীয় জনতা পাৰ্টি সমৰ্থিত UPPL দলৰ প্ৰাৰ্থী ট্ৰেক্টৰৰ ছবিত বিপুল ভোটত ইয়াৰ পৰা জয় হ'ব। স্যার ইতিমধ্যে ৰাইজৰ মাজত BPFৰ এটা ঢৌ দেখিবলৈ পোৱা যায়। আপুনি কোনটো ৰাইজৰ মাজত দাদা ঢৌ দেখিলে, ক'ত ঢৌ দেখিলে, কোনটো মিটিঙত মানুহ দেখিলে? আমিওতো কোকৰাঝাৰত ঘূৰিয়ে আছোঁ, মেল মিটিং কৰিয়ে আছোঁ, আমিতো ক'তো ঢৌ দেখা নাই। আপুনি ক'ত ঢৌ দেখিলে কওক, ময়ো যাই চাই আহিম। নৱভৰণীয়ে দাবী কৰি আছে মোৰ সাইলেন্ট ভোটাৰ আছে, এই ক্ষেত্ৰত কি? আমাৰো বহুত সাইলেন্ট ভোটাৰ আছে। হ'ব। মই আই উইটনেছ ক'ব গ'লে মই 2018 পৰা 2022লৈকে মই একেভাৱে 4বাৰ দিল্লীলৈকে আমি ধৰ্ণা দিছিলোঁ, যন্তৰ মন্তৰত আমি ধৰ্ণা দিছিলোঁ। আমাৰ দাবী আছিল কা আছিল কাটো আমি একচুৱেলি কাটো যদি সম্ভৱ ক'ব কোনোবা কৈছে আমি কা বিচাৰিছোঁ, কোনোবা কয় কা বিচৰা নাই। এতিয়া কা বিচাৰিছোঁ, মানুহে এতিয়া আমাক কাটো বিচাৰি দিছে যে আপোনালোকে আমি একচুৱেলি এইবিলাক কেতিয়াও মানে প্ৰশ্ন আমাৰ চৰকাৰলৈকে হওক বা কোনো মানে জাতীয় সংগঠনলৈকে আমি কৰা নাই যে আমাক কা নালাগে বা নালাগে বুলি। কিন্তু মানুহে এতিয়া কা নালাগা বস্তুটো দাবী দিলে, ঠিক আছে হ'ব। এতিয়া গভৰ্ণমেণ্টৰ ওপৰত আস্থা আৰু জাষ্টিছ, ইণ্ডিয়াৰ যিটো আমাৰ জাষ্টিছ ছিষ্টেম, ল' এণ্ড জাষ্টিছ ছিষ্টেম, এই ল' এণ্ড জাষ্টিছ ছিষ্টেমৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে। আৰু আমাৰ আশাবাদী নৰেন্দ্ৰ মোদীজী সকলো শ্ৰেণীৰ জাতি জনগোষ্ঠীক লৈ যেনেকৈ উন্নতিৰ কাম কৰি আছে, আমিও আশাবাদী। যিহেতু আমিও ৰিচেণ্টলি বহুবাৰ বৈঠকত বহিছিলোঁ, তেওঁলোকে কৈছে এটা এটাকৈ চবৰ সমস্যা আমি সমাধান কৰাৰ প্ৰয়াস কৰি আছোঁ। আৰু তেওঁলোকে অনাগত দিনত আমাৰ যোৱাকালি আমি মুখ্যমন্ত্ৰী মহোদয়কো বহুত কিবা কিবি আমাৰ দাবী আছিলে, সেইবিলাক আমি জনাইছিলোঁ। তেখেতে কৈছে 6 মাহ 1 বছৰৰ ভিতৰত ফুলফিল কৰি দিব, সেই দাবীবিলাক তেওঁলোকে চাই যাব বুলি কৈছিল। হয়, আমাৰো এইখিনি আমি বিশ্বাসী যে লাহে লাহে এটা, কাৰণ চাওক কোনো বস্তু এইটোত আমি ঘৰৰ বনোৱা বস্তু নহয় যে আজি বিচাৰিলোঁ কালি পাই যাম। যিকোনো এটা ৰাজনৈতিক অধিকাৰ হওক, সাংগঠনিক সামাজিক অধিকাৰ হওক, আমি কাঢ়ি ল'ব লাগে। আৰু সেইটো আমাৰ যিটো ন্যায্য দাবী, সেই ন্যায্য দাবী হিচাপে আমি ডিমাণ্ড কৰিম। সেই হিচাপে আজি মই ইমান দিন এটা মানে যিকোনো এটা ধৰক ইণ্ডিভিজুৱেল এটা সংগঠনৰ মাধ্যমে কাম কৰি আছিলোঁ। আজিৰ পৰা সেই সংগঠন এইটো কৰে নহয়, নট ছিংগল কমিউনিটি। আজিৰ পৰা মই সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে লৈ পেলাই আমি আগুৱাই যাম, এইটো মোৰ প্ৰয়াস থাকিব। আৰু প্ৰথমতে আমি আজিৰ পৰা এটা সংকল্প ল'ব লাগিব, আমি এজ এ হিন্দু, তাৰপিছত আমি বেংগলী, অসমীয়া, বড়ো এনেকুৱা আহি থাকিব, এক্সেট্ৰা এনেকুৱা বহুত আহি থাকিব। সেই হিচাপে আমি হিন্দু হিচাপে আমাৰ দেশখন আমি এটা হিন্দু ৰাষ্ট্ৰ গঢ়ত যিটো আমাৰ মানে প্ৰয়াস, আমি এই প্ৰয়াস 100% কৰিব লাগিব, দিব লাগিব। আৰু মোদীজীৰ যিবিলাক কাম, মোদীজীৰ কাম আৰু হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক মানে এই মানে এটা কাৰ্যকালত মানে নতুন কাৰ্যকাল ধৰক 5 বছৰ উকলি যোৱা নাই, 5 বছৰ চলি আছে। এইখিনি টাইমতে আজি অৰুণোদয়কে ধৰি ঘৰ PMOৰ ঘৰৰ পৰা আৰম্ভ কৰি যিখিনি গেছৰ পৰা আপোনাৰ কি কয় বিজুলীৰ পৰা আৰম্ভ কৰি চ'লাৰৰ পৰা আৰম্ভ কৰি ঘৰ ঘৰ পানীলৈকে মানে যিমান স্কিম আছে চবেইতো পালে। সেই মই ভাবোঁ, কাৰণ চাওক বহুত মানুহে কুৱেশ্যন কৰে যে বস্তুৰ দাম বাঢ়িছে, কিবা বাঢ়িছে, বিজেপি গভৰ্ণমেণ্ট অমুক তমুক কৰি থাকে। কিন্তু এই বস্তুখিনি তেওঁলোকে যে বিজেপিয়ে আজি ইনিচিয়েটিভ লৈ কৰি আছে, অন্য কোনো দলে মোৰ মনে নধৰে যে অন্য কোনো দলে আজিলৈকে কৰিছিল বা কৰিব বুলি মোৰ মনে নধৰে। সেইকাৰণে আমি এটলিষ্ট বিজেপিৰ ওপৰত এটা সন্তুষ্টি লাভ কৰি একদম খোলাকৈ কৈছোঁ, এইবিলাক ক্ষেত্ৰত সন্তুষ্টি লাভ কৰি আমি উইলিংলি বিজেপিত যোগদান কৰিব লগা আমি সক্ষম হৈছোঁ। আপোনালোকে ইতিমধ্যে জ্ঞাত, আপোনালোকে জানে দীৰ্ঘদিন মানে এক প্ৰায় 15-20 কাৰ্যকাল এটা নিৰ্দিষ্ট জাতিৰ হৈ মই প্ৰতিনিধিত্ব কৰিছিলোঁ। আর আপোনালোকে ইতিমধ্যে চবে ক্ষেত্ৰত মই বেংগলী ফেডাৰেশ্যনৰ লগত এটা কেন্দ্ৰীয় পৰ্যায়ত মই লাষ্টলৈকে প্ৰতিনিধিত্ব কৰিছিলোঁ। তো যোৱা 2014 পৰা 14 চনৰ পৰা আৰু 14 চনৰ আগৰ যিটো পৰিস্থিতি আছিলে, যিটো আমি 2012-13 বৰ্ষত যিটো আমি BTCত পৰিৱেশ আমি পাব লগা হৈছিলোঁ, সক্ষম হৈছিলোঁ। আৰু আমিতো BTCতে একচুৱেলি ৰেচিডেণ্টেল, BTCৰ মাজত আমি যেনেকৈ জীয়াই আছিলোঁ, সেই তেতিয়াৰ BTC আৰু আজিৰ
BTCৰ লগত অসম আমাৰ সন্মানীয় যশস্বী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁৰ যে সবল নেতৃত্ব এই সবল নেতৃত্বত ভাৰতবৰ্ষ তথা ভাৰতবৰ্ষৰ লগত তথা অসমৰ যিটো উন্নয়নৰ ঢেউ যিহেতু মানে বিকশিত ভাৰত গঢ়া যিটো প্ৰয়াস সেই তেওঁলোকৰ কৰ্ম কাৰ্যৰ ওপৰত মই অনুপ্ৰাণিত হৈ আজি সেই কামৰ মাজেৰে ময়ো অংশীদাৰ হ'ব বিচাৰিছিলোঁ তো সেই বিচাৰি থাকাতে মই বিবেকক লাষ্টলৈকে সুধিলোঁ যে হয় মই ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু মই আজি মোৰ জীৱনত ৰাজনৈতিক জীৱনৰ প্ৰথম ষ্টেপ মই ভৰি দিলোঁ তো মই ভাবিছোঁ ব্যক্তিত্ব স্বাৰ্থ ত্যাগ কৰি দলীয় আৰু সামাজিক ক্ষেত্ৰত মই মোৰ 100% দক্ষতাৰে মই কাম কৰি যাম আৰু সেই অনুযায়ী আজি আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী তথা এজন আমাৰ অসমৰ ডাইনামিক লিডাৰ সন্মানীয় শ্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত লগতে আমাৰ BTRৰ অভিভাৱক মন্ত্ৰী তথা অসমৰ এজন খুব জনপ্ৰিয় মন্ত্ৰী অশোক সিঙাল ছাৰৰ নেতৃত্বত আজি আমি ইয়াতে একগোট হৈ পেলাই দলীয় কাৰ্যসূচীত যোগদান কৰিলোঁ এই যোগদান অনুষ্ঠান সামৰি আমি এতিয়া আজিৰ পৰা আমাৰ সংকল্প এটা হ'ব যে আমি যেনেকৈ কৰি দীৰ্ঘদিন সংগঠন কৰি আহিছিলোঁ সব মানে মোৰ নেইবৰ যিবিলাক সংগঠন আছিলে মানে যিবিলাক সংগঠন আমি একেলগে আমাৰ সমাজৰ লগত আমি গঠিত হৈ চলিছিলোঁ এই সংগঠনবিলাক লৈ যিটো আন্তৰিকতা সেই আন্তৰিকতা থাকিব সংগঠনৰ লগত বুলি আমি সন্মানভাৱে চবকে লগ কৰিম চবৰ লগত ঘূৰিম কিন্তু হয় আজিৰ পৰা এটা বেনাৰত চলিম বেনাৰত চলিলে কিন্তু মোৰ ব্যক্তিত্ব স্বাৰ্থ ত্যাগ কৰি হয় মই দলীয় আৰু সামাজিক ক্ষেত্ৰত যিখিনি কাম কাজ কৰিব লাগে সেইটো কৰি যাম আজি আমাৰ আমি যিটো আমাৰ দলীয় কাৰ্যকৰ্তাত 132 জন আমি আজি জইন কৰিলোঁ অনাগত দিনত আৰু আমাৰ 636 জন আছে এণ্টাৰ গোৱালপাৰা বৰপেটা গোসাইগাঁও কোকৰাঝাৰ চিৰাং আমি আগন্তুক দিনত CM ছাৰৰ উপস্থিতিত আমি আৰু যোগদান কাৰ্যসূচী ৰাখিম আৰু লগতে মই আশা কৰিছোঁ আপোনালোকে আমাক এই সমাজৰ যিকোনো কাম কাজৰ ক্ষেত্ৰত আগুৱাই নিবলৈ আপোনালোকৰ অগ্ৰিম ভূমিকা আপোনালোকে গ্ৰহণ কৰিব আৰু মই সদৌ অসম তথা সদৌ বিটাৰবাসীৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ মাৰ্গদৰ্শন বিচাৰিছোঁ যাতে সৰু ভাইটি সৰু ল'ৰা বা যোনেই যিটো ভাবে আৰু মামা ভাগিন যিটো ভাবে সেই ভাবি যাতে কোনো ভুল ভ্ৰান্তি কিবা হ'লে কাম কাৰ্যত আপোনালোকে অলপ মোক সঁহাৰি দিব সেইখিনি ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা পাম বুলি মই আশাবাদী नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नम्बराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157 बेंटल काराटे एकाडेमिनि थाखाय 9678041226 बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नम्बराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।
change.